বন্ধুসকল মই উপস্থিত আছোঁ কমাৰচুবুৰী প্ৰাথমিক বিদ্যালয়ত আৰু ইয়াতে মই পেইণ্টিং কিছুমান কৰি আছোঁ মহাত্মা গান্ধী বিশ্বপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা সকলৰ ছবিখিনি অংকন কৰিলোঁ আৰু আজি মই অংকন কৰিম সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱ আৰু তেখেতৰ অংকন কৰাত এতিয়ালৈকে মই কেইবাখনো বিদ্যালয়ত তেখেতৰ প্ৰতিকৃতি অংকন কৰিছোঁ আৰু তেখেতৰ প্ৰতি নতুন ল'ৰা ছোৱালীৰ যিটো আগ্ৰহ সি সঁচাকৈ মোক মানে অতিকৈ সন্তুষ্টি দিয়ে কাৰণ ডক্টৰ ভূপেন হাজৰিকাদেৱে অসমৰ বাবে অসমীয়াৰ বাবে অসমীয়া জাতিসত্তাৰ বাবে বহুতখিনি কৰি থৈ গৈছে তেখেতৰ গীত মাতৰ জৰিয়তে গতিকে আহক আমি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিকৃতিখন অংকনৰ দিশে আগবাঢ়োঁ ছবিখন অংকনৰ পূৰ্বে মই এটা ৰাফ স্কেটছ কৰি ল'ম আউটলাইনটো কৰি ল'ম যাতে মোৰ ছবিখন অংকন কৰিবলৈ সুবিধা হয় গতিকে আহক বন্ধুসকল আমাৰ আউটলাইনখিনি কৰা হৈ গ'ল এটা ৰাফ স্কেটছ কৰা হৈ গ'ল গতিকে এতিয়া কাম আছে তাৰ ৰং ফিল আপ কৰা আৰু শ্বেডিং কৰি পেলাই ছবিখন উলিয়াই তোলা গতিকে আহক এতিয়া ৰঙৰ দিশে আগবাঢ়োঁ বেলেগ বেলেগ আৰ্টিষ্টে বেলেগ বেলেগ ধৰণে তেওঁলোকে স্কিন টোন উলিয়াই বা স্কিন কালাৰ উলিয়াই মই সাধাৰণতে কি কৰোঁ মই বগা ৰঙা কিছু পৰিমাণে হালধীয়া এই তিনিটা ৰং মিক্স কৰি পেলাই মই স্কিন টোনটো উলিয়াওঁ আৰু মানুহৰ স্কিন অনুযায়ী কালাৰটো বেলেগ বেলেগ হয় যিহেতু ভূপেন হাজৰিকা এখন বগা ৰঙা মানুহ গতিকে তেওঁ কালাৰটো বেলেগ বেছিক কালাৰ এইটো বনাই লওঁ তাৰপিছত ইয়াত শ্বেডিং কৰোঁ লাইট ডাৰ্ক বিভিন্ন ধৰণৰ ৰং ব্যৱহাৰ কৰোঁ গতিকে মই অকণমান দেখাবলৈ যত্ন কৰিছোঁ মই কিদৰে স্কিন কালাৰ বনাওঁ বা কিদৰে মই কালাৰ মিক্সিং কৰোঁ মোৰ স্কিন কালাৰ হৈ গ'ল আৰু গতিকে মই এতিয়া ছবিখনত ৰং ঘঁহিবলৈ আগবাঢ়িছোঁ আটাইতকৈ কষ্টকৰ চাগে ৱাল পেইণ্টিঙে কিয়নো ৱাল পেইণ্টিঙত যিবোৰ চিমেণ্ট পেইণ্ট বা ডিষ্টেম্পাৰ ব্যৱহাৰ কৰে সেইবোৰ খুব মানে ৰাফ হয় খুব টান হয় ৰংবোৰ গতিকে তাৰ ওপৰত যেতিয়া আপুনি এনামেল পেইণ্ট কৰিব গতিকে সি আৰু কষ্টকৰ হৈ পৰে তথাপিতো এনামেল পেইণ্ট কৰি ভালেই লাগে আৰু এই ধৰণৰ ৱালবোৰত এনামেল পেইণ্টৰ বাহিৰে বেলেগ পেইণ্ট সিমান উপযোগী নহ'ব প্লাষ্টিক পেইণ্ট উপযোগী হ'ব ৱাটাৰ কালাৰ কিন্তু তথাপি প্লাষ্টিক পেইণ্টতকৈ মই বেছি ব্যৱহাৰ কৰি আহিছোঁ এনামেল পেইণ্ট আৰু এনামেল পেইণ্ট কৰি মোৰ ভাল লাগে গতিকে ইয়াতো যিমানখিনি কাম হৈছে আটাইখিনি মই এনামেল পেইণ্টে ব্যৱহাৰ কৰিছোঁ গতিকে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ছবিখন সম্পূৰ্ণ হৈ উঠাত মোক সহযোগিতা কৰিব বিৰাটেই গৰম সেইকাৰণে স্পৰ্টিংটো খুলি দিছোঁ আহক
ফাইনেলি সুধাকণ্ঠৰ ছবিখনো অংকন কৰা হ'ল। এইখন ৱালো যথেষ্ট ৰাফ ৱাল, দেখিছে আপোনালোকে কিমান গাঁত গোট আছে আৰু প্লাষ্টাৰবোৰো নষ্ট হৈ গৈছে, বহুত পুৰণা ৱাল। তথাপিতো যিমানখিনি পাৰিলোঁ আঁকিবলৈ যত্ন কৰিলোঁ শুদ্ধভাৱে, আৰু আশা ৰাখিছোঁ ছবিখন চাই আপোনালোকে ভাল পাব। আৰু যদি ভূপেনদাৰ দৰে আপোনালোকৰ লগা নাই যে কিবা কৰিব লগা থাকিল, তাকো জনাবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ মতামতবোৰৰ জৰিয়তে মই নিজকে ইমপ্ৰুভ কৰিবলৈ পাৰিম। আশা ৰাখিছোঁ আপোনালোকে মতামত দি জনাব ক'ত কি আশা আছে।